হেল্ল' নমস্কাৰ মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তেনে চিম্পল এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেইটো হৈছে তেনে চিম্পল এগ পকৰা। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দুটা কণী মই ভালকৈ এই বাউলটোত ফেটি লৈছোঁ। ভালকৈ ফেটি লোৱাৰ পাছত এতিয়া মই ইয়াত দিম 5 চামুচ বেচন। দুটা কণীত 5 চামুচ বেচন দিম আৰু বেচনখিনি দি আকৌ ধুনীয়াকৈ লাই ল'ব লাগিব। ধুনীয়াকৈ মিলাই লোৱাৰ পাছত এতিয়া মই ইয়াত এটা কাটি থোৱা পিঁয়াজ সৰু সৰুকৈ আৰু এয়া এচকল আদা আৰু এটা কেঁচা জলকীয়া গোটেইখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু গোটেইখিনি ইয়াত দি দিম। দি গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম। যদি আপোনালোকে জ্বলা বেছি খায় তেতিয়াহ'লে কেঁচা জলকীয়া বেছিকৈ দিব পাৰে, নহ'লে ৰেড চিলি পাউডাৰ ইয়াত দিব পাৰে। আৰু এতিয়া মই দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু এইখিনি ভালকৈ মিলাই ল'ম। আৰু যদি ইচ্ছা কৰে তেতিয়াহ'লে জালুকৰ গুড়ি অলপ আপোনালোকে এড কৰিব পাৰে, নতুবা বেকিং ছ'ডা বা বেকিং পাউডাৰ ইয়াত এড কৰিব পাৰে বস্তুটো ফুলিবৰ কাৰণে। কিন্তু মই ইয়াত দিয়া নাই কাৰণ কণী এনেও ফুলিবই, সেইকাৰণে মই দিয়া নাই। ইচ্ছা কৰিলে আপোনালোকে দিব পাৰে। এতিয়া গেছত মই এখন লোহাৰ কেৰাহীত ৰিফাইন অইল দি তাত মই বেটাৰটো অকণ অকণকৈ পকৰি ষ্টাইলত বনাই যাম। এটা জোখমতে দি গ'লেই হ'ল। যিমানখিনি ধৰে ইয়াত মই দি লৈছোঁ আৰু 2 মিনিট বা 1.5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ধুনীয়াকৈ লৰাই লৰাই ভাজি যাব লাগিব। আৰু এনেকৈয়ে মই গোটেইখিনি পকৰি বনাই ল'ম। মোৰ দুটা কণীত মাত্ৰ 14টাহে পকৰি ওলাইছিলে, সেইকাৰণে যদি আপোনালোকে বেছিকৈ খায় তেতিয়াহ'লে কণীৰ পৰিমাণটো বঢ়াই ল'ব। আৰু মোৰ এয়া পকৰি ৰেডি হৈ গ'ল। আজিৰ ৰেচিপি এগ পকৰা মোৰ ৰেডি। যদি আপোনালোকৰ ভিডিঅ'টো মোৰ ভাল লাগিছে বা ৰেচিপিসমূহ ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব, লগতে ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু প্লিজ লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।